বাকি আছে পৰুৱা পং মানে কলা পং আমাৰ মিচিঙত পৰুৱা পং বুলি কোৱা হয় আৰু ইয়াতে বনাই আছে মায়ে পেৰেদৈ মানে মাটিমাহৰ লগত গাহৰি মাংস আৰু ইয়াতে মই ভাজি আছো মাছ আৰু পেৰেদৈখিনি মায়ে বনাই আছে আৰু মেইন সবজিটো আমাৰ পেৰেদৈটো হ'ল গাঁৱত বনোৱা পেৰেদৈখিনিৰ ৰেচিপিটো মই বেলেগ এটা ভিডিঅ' দিম তো আপোনালোকে চাই থাকিব আৰু এফালে আমাৰ পিৰবিলাক লগোৱা হৈ গ'ল ইয়াত নিয়মৰ কাৰণে এফালে দাদা দেউতা আৰু মায়ে ইয়াত নিয়মবোৰ কৰিব লৈছে আৰু এফালে নিয়মৰ কাৰণে আমি লৈছে এফালে পৰুৱা পং আৰু পেৰেদৈ আৰু পুৰা আৰু অকণমান ধানো লৈ লৈছো ইয়াতে এই আছে গাহৰি মাংসৰ লগত পেৰেদৈ আজি হৈছে ফাগুন মাহৰ প্ৰথমটো বুধবাৰ আমাৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লিগাং আলি মানে হৈছে মাটিৰ তলত হোৱা আলুজাতীয় শস্য আয়ে মানে হৈছে গুটি বা বীজ লিগাং মানে হৈছে ৰোপণ কৰা প্ৰথম দিনটো অৰ্থাৎ আলি আয়ে লিগাং মানে শস্যৰ বীজ হিচাপ প্ৰথম যিটো দিন সেইটোৱে কোৱা হয় আলি আয়ে লিগাং নিয়মবোৰ আৰম্ভ কৰিছে আৰু ইয়াতে পুৰাঙা পিন দিয়া হৈছে সকলো পুৰাঙা পিন আৰু পেৰেদৈ মানে গাহৰি মাংসৰ লগত মাটিমাহৰ চব্জি যেহেতু লিগাঙত মাটিমাহৰ লগত গাহৰি মাংস চব্জিটোৱে মেইন হয় তো সকলোবোৰ এনেকৈ লগাই দিয়া হয় লিগাঙৰ দিনাখন সকলোৱে নিজৰ নিজৰ ঘৰত এনেকৈ নিয়মবোৰ কৰা হয় তাৰ পিছতে সমজুৱা যিটো মুৰংঘৰ থাকে গাঁৱৰ সমজুৱা ঠাইলৈ গৈ পিনি তাতো আকৌ নিয়মবোৰ কৰা হয় আপোনালোকক মই সমজুৱা মুৰংঘৰত লৈ যাম তাতে কেনেকৈ নিয়মবোৰ কৰা হয় আপোনালোকক দেখাম আৰু আমাৰ ঘৰত ইয়াতে কৰি লৈছিলে ইয়াতে নিয়মবোৰ কৰা হৈ গ'ল তাৰপিছত নিয়মবোৰ কৰাৰ পাছত সেৱা জনোৱাৰ পাছত ইয়াতে মা দেউতা আৰু দাদা সকলোৱে মিলি ইয়াতে খাব লৈছে পুৰাঙা পিন ইয়াতে পুৰাঙা পিন আৰু মাটিমাহৰ চব্জি খাই ল'ব তাৰপিছতে ইয়াত সকলোবোৰ নিয়ম শেষ কৰাৰ পাছতে তাত সমজুৱা ঠাইত যাব এয়া চাওক সকলোৱে খাই আছে পুৰাঙা পিন আৰু পেৰেদৈ আৰু লগতে পৰুৱা পং আৰু এয়া মই আহি গ'লোঁ সমজুৱা ঠাইত এফালে চাওক আলি আয়ে লিগাং ইয়াতে ধুনীয়াকৈ ফিল্ডত বনোৱা হৈছে ঘৰৰ পৰা বেছি দূৰ নহয় ওচৰতে হয় আৰু এফালে নাচি আছে মানে গুমৰাগ চমান হৈ আছে গুমৰাগ চমান সকলোৱে চাই আছে ইয়াতে সকলোবোৰ লাহে লাহে আহি আছে আৰু লাহে লাহে মানুহবোৰ আৰু এয়া হৈছে আমাৰ মুৰংখুম ইয়াতে আপোনালোকক দেখাই দিছোঁ মুৰংখুমখিনি পুৰাঙা পিন এয়া পুৰা গাহৰি মাংস আৰু পুৰা মাছ এয়া নিয়মৰ কাৰণে লাগে আৰু পিঠাঙই মানে পিঠাগুড়ি চব্জি আৰু আছে পুৰা গাহৰি মাংস আৰু ইয়াতে আছে ঔটেঙাৰ লগত গাহৰি মাংস ইয়াত তৈয়াৰ কৰা বেটিত 4 চিকত 4ডাল এনেকৈ পিও বুজা হয় এতিয়া নিয়মবোৰ কৰা হ'ব আপোনালোকে চাই থাকক এতিয়া আহুদান হাঁহ এমুঠি লৈ কৃষকজনে পূৰ্বপুৰুষ চেডিমেলৰ অৰ্থাৎ দেৱ দেৱী দনি পল মানে বেলিজুক কাৰ্চিং কাৰ্টাক গ্ৰহ নেত্ৰক সাক্ষী কৰি দৰিদ্ৰী শস্য শ্যামলা হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনাই বীজ সিঁচা আৰম্ভ কৰে আলি আয়ে লিগাং বছৰি আহে আৰু যায় দি যায় শুকান পৃথিৱীলৈ বৰষাৰ নৱসম্বাৰ সেয়েহে মিচিং ডেকা গাভৰু বুঢ়া বুঢ়ী আটাই মিলি দনি পলক স্মৰণ কৰি পৃথিৱীক শস্য শ্যামলা সুজলা সুফলা কৰিবলৈ আকুল আহ্বান জনায় আৰু আমি প্ৰাৰ্থনা জনাওঁ যে দনি তাদ্দলাংকা পল তাদ্দলাংকা মিমাঙান পূৰ্ব জাৰ্প মলাংকা অৰ্থাৎ সূৰ্য শুনিবা চন্দ্ৰ শুনিবা আজি আমি শস্যৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিছোঁ জীৱ জন্তুৰ মানৱ সমাজক কুশলে থাকিবলৈ দিবা এয়া মাটি কাটি খুৰ মাৰি লিগদাক কৰা হয় মাটি কাটি কোৰ মাৰি লিগদাক কৰা হয় আৰু লিগদাৰ বাবে যেটো কোৱা হৈছিলে আলি হল মাটিৰ তলত হোৱা আলুজাতীয় শস্য সেয়ে আদা এটুকুৰা মাটিৰ তলত ৰোৱা হয় যেহেতু আদা মাটিৰ তলতে আৰু আয়ে মানে গুটি বা বীজ সেইভাবে দানৰ গুটি মানে ধান হিচা হয় আৰু এয়া আলু ৰুই ধান হিচা পৰ্বকে কোৱা হয় লিগদাক কৰা মানে ৰোপণ কৰা আৰু পিৰৰ 4 চিকত এনেকৈ পেৰেদৈ পুৰাঙা পিন পৰুৱা পং আৰু শুকান মাছ যেটো পুৰা মাছখিনি সেইখিনি সকলোবোৰ এনেকৈ 4 চিকত দিয়া হয় এয়া চৌকা মানে মাৰামৰ 4 চুকটো ইয়াতো নিয়ম কৰা হৈছে এয়া পুৰা মাছ আৰু পৰুৱা পংখিনি এনেকৈ 4 চুকত এনেকৈ দিয়া হৈছে
আৰু ইয়াত 3বাৰ এনেকৈ ঘূৰা হয় নিয়ম মতে। আৰু আমাৰ এফালে নিয়মবোৰ কৰা হৈ গ'ল আৰু এফালে চাওকচোন আমাৰ ভলেণ্টিয়াৰ আৰু যিহেতু এয়া মোৰ ছেকেণ্ড চেনেল হয় মানে নতুন চেনেল হয় তো আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব আৰু এই ভিডিঅ'টোত আপোনালোকক মই সকলোবোৰ দেখুৱাম তো আপোনালোকে মোৰ ভিডিঅ'বোৰ শেষলৈকে চাব। এয়া আমাৰ ধুনীয়া ধুনীয়া মিচিং গাভৰু আমি গৈ আছো খাবলৈ তো আপোনালোকে কমেণ্ট কৰি জনাব দেই কেনে লাগিছে চাই। मम्मी काजिंग कौन है? আমাৰ খোৱাখিনি হৈ গ'ল আৰু খোৱাখিনি নেদেখালোঁ আৰু আপোনালোকক আৰু এইফালে চাইছেনে লাহে লাহে মানুহবোৰ আহি আছে। এফালে চাওকচোন কিমান মানুহ হৈ গ'ল আৰু ৰাতিতে বেছি হ'ব আৰু যিহেতু আজি প্ৰগ্ৰাম আছে আৰু আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী আহিব। থাম্বনেইল চাই আপোনালোকে গম পাইছে চাগে কোন কোন আহিব আজি। এয়া হৈছে আমাৰ ৰাতিৰ ভিউ। এয়া চাওকচোন কিমান মানুহ আহিছে, এফালে গাড়ী ইমানবোৰ মানুহ আহি গ'ল যিহেতু আজি ৰাতি হ'ব ফাংচন। আৰু বলকচোন এতিয়া আপোনালোকক মই দেখাওঁ লত্তা চাওমান। ইয়াৰ ফুল ভিডিঅ'টো মই বেলেগ এটা ভিডিঅ' দিছোঁ, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু ইয়াতে মই নাচা ভিডিঅ'বোৰ আধা দিছোঁ, ইয়াৰ ফুল ভিডিঅ' মই বেলেগ এটা ভিডিঅ'ত দিম, চ' আপোনালোকে চাই ল'ব। अरे वो अच्छा मेरे मूवी पर अगर आप गुरु ने सब आए तो अरे